নমস্কাৰ আসাম পলিটিৰ আজি আমাৰ পাৰ্ট 2 ছেকেণ্ড ক্লাছ যিসকলে প্ৰথম ক্লাছটো কৰা নাই তেওঁলোকে কৰি লওক কাৰণ তাত বহুখিনি আমি বস্তু কনচেপ্ট ভালদৰে শিকিছোঁ আৰু আজি আমি যিখিনি পাৰ্ট বাকী আছে ধৰক আসাম পঞ্চায়তী ৰাজ যি ছিষ্টেম ইভলিউশ্যন হৈছিলে তাৰপিছত যিবোৰ অট'নমাছ কাউন্সিল আছে মানে বাকী কালিৰ পৰা এৰি অহা বস্তুখিনি আমি কৰিবলৈ চেষ্টা কৰিম আৰু নতুন বস্তু পঢ়াৰ আগত প্ৰথমে আমি যোৱাকালি যিখিনি পঢ়িলোঁ তাৰ ওপৰত কুৱেশ্যন কিছুমান কৰোঁ আৰু সেই কুৱেশ্যনখিনি মই 50% কৰি দিম আৰু 50% আপোনালোকে নিজে কৰিব লাগিব আৰু পিকচাৰ কোৱালিটি ঠিকে আছে আপোনালোকে অলপমান ৰিজলিউশ্যনটো বঢ়াই ল'ব ঠিক আছে বঢ়াই ল'লে ভালদৰে দেখিব প্ৰথম কুৱেশ্যন হ'ল যে হু ৱাজ দ্য অনলি ৰিপ্ৰেজেণ্টেটিভ ফ্ৰম আছাম এজ ৱেল এজ নৰ্থ ইষ্ট ইণ্ডিয়া টু দ্য ড্ৰাফটিং কমিটি অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত সমিতিলৈ অসমৰ লগতে উত্তৰ পূব ভাৰতৰ পৰাও একমাত্ৰ প্ৰতিনিধি কোন আছিলে ছৈয়দ মহম্মদ ছাদুল্লাহ ঠিক আছে তাৰপিছত যদি চাই ইন হুইচ ইয়েৰ ৱাজ দ্য আছাম লেংগুৱেজ বিল পাছ কোন চনত অসম ভাষা বিধেয়ক গৃহীত হৈছিলে 1960 চনত চাওক যোৱাকালিৰ ক্লাছটোত আমি এই সকলোবোৰ বস্তুৰ বিষয়ে ভালদৰে পঢ়িছিলোঁ হয়নে চ' KSGS আছাম আপোনালোকক কনচেপ্টটো দিব আপোনালোকক MCQ কৰাব MCQ যদিও আমি কমকৈ কৰাওঁ কিন্তু আপোনালোকক বস্তুবোৰ ভালদৰে একদম পুংখানুপুংখভাৱে যাতে আপোনালোকে বস্তুবোৰ ধৰিব পাৰে সকলোবোৰ পইণ্ট ভালদৰে বুজিব পাৰে সেই হিচাপত আমি বস্তুবোৰ পঢ়াওঁ সেইকাৰণে প্ৰথম ক্লাছবোৰ যদি আপোনালোকে নকৰে আমাৰ তেনেহ'লে পিছৰ ক্লাছবোৰ ছাডেনলি যদি আহি যায় আহি ফালে যদি ভাবে যে কি পঢ়াই আছে তেনেহ'লে একো ধৰিব নোৱাৰিব এতিয়া মই এই কুৱেশ্যনবোৰ দিছোঁ কিছুমান কুৱেশ্যন মই কৰি নিদিওঁ আপোনালোকক কৰিব দিম ঠিক আছে আৰু আপোনালোকক কৰিব দিলে আপোনালোকে যদি আগৰ ক্লাছ কৰিছে নিশ্চয় কৰিব পাৰিব মই তাৰ বাহিৰৰ পৰা একো কুৱেশ্যন নিদিওঁ ঠিক আছে অ'কে নাও এই কুৱেশ্যনটো চাওক যে হুইচ শ্বেডিউল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ দ্য এডমিনিষ্ট্ৰেটিভ প্ৰভিজন অফ ট্ৰাইবেল এৰিয়াছ ইন আছাম মেঘালয় ত্ৰিপুৰা এণ্ড মিজোৰাম ঠিক আছে ভাৰতীয় সংবিধানৰ কোন অনুসূচীত অসম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰামৰ জনজাতীয় অঞ্চলৰ প্ৰশাসনিক বিধানৰ বিষয়ে আলোচনা কৰা হৈছে 6th শিডিউল হয়নে হয়নে নহয় য়েছ এইটো নিজেই কৰিব মই লিষ্টখন দিছিলোঁ কোনখন ৰাজ্য অসমৰ পৰা কেতিয়া পৃথক হৈছিলে হুইচ ষ্টেট ৱাজ ছেপাৰেটেড ফ্ৰম আছাম ইন 1963 1963 চনত কোনখন ৰাজ্য অসমৰ পৰা পৃথক হৈছিলে এইটো আপোনালোকৰ কাম লিষ্টখন চাব আৰু কৰিব তাৰ পাছত এইটো যে তলৰ কোনজন ব্যক্তিক কেতিয়াও স্বাধীন অসমৰ মুখ্যমন্ত্ৰী নাছিলে কোন নাছিল মহম্মদ ছাদুল্লাহ স্বাধীন অসমৰ মুখ্যমন্ত্ৰী নাছিলে গোপীনাথ বৰদলৈ অসম বা স্বাধীন ভাৰত তাৰ আগতো আছিলে বাট পিছতো আছিলে বাকী বিষ্ণুৰাম মেধি বিমল প্ৰসাদ চলিহা কেতিয়া আছিলে তেওঁলোকৰ আণ্ডাৰত কি কি কাম হৈছিলে যোৱাকালি ক্লাছটো চাব বহুত বেছি ইম্পৰ্টেণ্ট আছিলে বহুত বেছি ইম্পৰ্টেণ্ট তাৰ পৰা আপোনালোকে পৰীক্ষাত কুৱেশ্যন মানে যিকোনো এক্সামত কুৱেশ্যন পাব ঠিক আছে গতিকে যিখিনি পঢ়াইছোঁ বাছ সেইখিনিও যদি ভালদৰে চাই থয় আৰু সেইখিনি শেষ হোৱাৰ পাছত নিজৰ ফালৰ পৰা যিমান পাৰে পঢ়িবলৈ ট্ৰাই কৰিব অ'কে তাৰপিছত অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিলে হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম এইটো আপোনালোকে কৰিব লাগিব এইটো হোমৱৰ্ক বুলি নহয় এইটো ইজি প্ৰশ্ন এইটো জিকে তাৰ পাছত এই দুটা এইটো হ'ল যে হু ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ডিউৰিং দ্য চাইনিং অফ আছাম একৰ্ড অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিলে ৰাজীৱ গান্ধী যোৱাকালি পঢ়িছোঁ যোৱাকালি এইটোও পঢ়িছিলোঁ যে এলং উইথ আছু হুইচ আদাৰ অৰ্গেনাইজেশ্যন অফ আছাম চাইন দ্য আছাম একৰ্ড আছুৰ লগতে অসমৰ আন কোনটো সংগঠনে অসম চুক্তি স্বাক্ষৰ কৰিছিল এইটো আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট এইটো হোমৱৰ্ক এইটো কৰিব যোৱাকালিৰ ক্লাছটো চাব 15 বা 16 মিনিট এইখিনি সময়তে মই কৰাইছিলোঁ ঠিক আছে নাও নেক্সট যে অসম বিধান পৰিষদ কেতিয়া বিলুপ্ত হৈছিলে হুৱেন ৱাজ দ্য আছাম লেজিছলেটিভ কাউন্সিল এবলিষ্ট 1947 চনত আপোনালোকে এই বস্তুটো মনত ৰাখিব লাগিব যে কেতিয়া 53 মেম্বাৰ আহিছিলে কেতিয়া 53 আহিছিলে কেতিয়া বাই কেমেৰেলিজম আহিছিলে কেতিয়া ইউনিকেমেৰেল হৈ গ'ল কেতিয়া লেজিছলেটিভ কাউন্সিল এবলিষ্ট কৰা হ'ল যোৱাকালি পঢ়াইছিলোঁ গতিকে এই বস্তুখিনি এবাৰ ভালদৰে আকৌ মন দিব নাও যে হু ৱাজ দ্য CM অফ আছাম হুৱেন দ্য 5-year প্লানছ ৱেৰ ফাৰ্ষ্ট ইন্ট্ৰডিউচ 5 বছৰীয়া পৰিকল্পনা প্ৰৱৰ্তনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিলে এইটো আপোনালোকে বহুত বেছি ইম্পৰ্টেণ্ট এইটো হোমৱৰ্ক এইটো আপোনালোকে কমেণ্ট কৰি জনাব ঠিক আছে যোৱাকালি আমি পঢ়িছিলোঁ আৰু এটা কথা কওঁ যে গোপীনাথ বৰদলৈ আণ্ডাৰত কি ইনষ্টিটিউট আহিছিলে বিশ্বনাথ মেধিয়ে কি কৰিছিলে শৰাইঘাট ব্ৰিজ বনোৱাৰ সময়ত কোন মুখ্যমন্ত্ৰী আছিলে আৰু যেতিয়া শ্বিলঙৰ পৰা গুৱাহাটীলৈ ৰাজধানী ট্ৰান্সফাৰ হৈছিলে তেতিয়া কোন মুখ্যমন্ত্ৰী আছিলে এই বস্তুবোৰ ধুনীয়াকৈ পঢ়াইছিলোঁ এইবোৰ এবাৰ চাই থ'ব আৰু যিসকলে ক্লাছ কৰিছে কৰিব পাৰিব যিসকলে কৰা নাই ঠিক আছে আপোনালোকে কমেণ্ট কৰিব নালাগে প্ৰথমে যোৱাকালিৰ ক্লাছটো কৰক কৰি ফালে ইয়াৰ এনচাৰ কৰিব অ'কে আজি আমি এতিয়া নতুন বস্তু পঢ়িবলৈ যাওঁ চাওক মই এটা কথা ক'ব ওলাইছোঁ গ্ৰুপত যিসকলে আমাৰ পৰা PDF পাৰ্চেছ কৰিছে তেওঁলোকক মই MCQ খিনি দি দিম ইয়াত MCQ কৰালে বহুত সময় যাব এতিয়া কনচেপ্টবোৰ লওক আৰু কাৰেণ্ট এফেয়াৰ্ছৰ যি দুই এটা বস্তু আছে বেছি নাই সেই দুই এটা বস্তু মই গ্ৰুপত কৰাই দিম বা গুগল মিটত মই এটা ক্লাছ লৈ পেলাই কমপ্লিট কৰাই দিম ঠিক আছে অ'কে এতিয়া যদি চাই আজি আমি পঢ়িবলৈ গৈ আছোঁ ইভলিউশ্যন অফ দ্য পঞ্চায়তী ৰাজ ছিষ্টেম ইন আছাম অসমীয়াটো আছে জাষ্ট চাই যাওক শুনি যাওক পইণ্টবোৰ চাওক কি আহিব পাৰে প্ৰথম যদি চাই দ্য ৰুৰেল পঞ্চায়ত এক্ট 1948 ঠিক আছে
Under this system, there were two tiers of panchayat. যি the Rural Panchayat Act 1948 আছিলে, under this act two tier of panchayat কি আছিলে, primary panchayat at the village level and rural panchayat at the মৌজা level. Important বস্তু কি, Assam Panchayat Raj Act 1959, under this act for the first time, question আহিব যে for the first time কোনখন এক্টৰ অধীনত অসমত থ্ৰী টায়াৰ, ঠিক আছে, থ্ৰী টায়াৰ চিষ্টেম ইন্ট্ৰডিউচ কৰা হৈছিলে। বাকী মই এটা কথা কওঁ, চাওক ইণ্ডিয়ান পলিটি পঢ়িব লাগিব, তেতিয়াহে এই বস্তুবোৰ গম পাব। আমি ইণ্ডিয়ান পলিটিত ধুনীয়াকৈ পঞ্চায়তী ৰাজৰ বিষয়ে পঢ়িছিলোঁ, মিউনিচিপালিটিৰ বিষয়ে পঢ়িছিলোঁ, বা যিসকলে আমাৰ পৰা কোৰ্চ লৈছে, PDF লৈছে, তাত ভালদৰে বস্তুবোৰ লিখা হৈ আছে, তো লিংক থকা বস্তু। এতিয়া সেইবোৰ এক্সপ্লেইন কৰিব গ'লে বহুত সময় লাগিব, ঠিক আছে, জাষ্ট আমি ফেক্টছবোৰ চাই আছোঁ। আৰু যি আছাম পঞ্চায়তী ৰাজ এক্ট 1959 আছিলে, তাৰ থ্ৰুদি কি হৈছিল, থ্ৰী টায়াৰ ক'ত গ'ল, থ্ৰী টায়াৰ ব্যৱস্থা আহিছিলে, য'ত আছিলে কি গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু মহকুমা পৰিষদ। দেন আছাম পঞ্চায়তী ৰাজ এক্ট 1972, ইয়াত কি হ'ল, আকৌ আণ্ডাৰ দিছ চিষ্টেম এগেইন টু টায়াৰ চিষ্টেম ৱাজ ইন্ট্ৰডিউচ, ঠিক আছে, থ্ৰী টায়াৰ চিষ্টেম স্ক্ৰেপ কৰি দিলে, আকৌ টু টায়াৰ চিষ্টেম আহি গ'ল, আৰু ইয়াত আছিলে আপোনাৰ পঞ্চায়তী এণ্ড মহকুমা পৰিষদ। বুজি পাইছে কথাটো, যে প্ৰথমবাৰৰ কাৰণে 1959ত অসমত তিনিটা স্তৰত ব্যৱস্থা কৰা হৈছিলে, গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু মহকুমা পৰিষদ। তাৰপিছত 1972ত এই থ্ৰী টায়াৰটো স্ক্ৰেপ কৰি আকৌ টু টায়াৰ লৈ আহিলে। দেন আছাম পঞ্চায়তী ৰাজ এক্ট 1986, দেন আকৌ আণ্ডাৰ দিছ এক্ট এগেইন থ্ৰী টায়াৰ চিষ্টেম ইজ ইন্ট্ৰডিউচ, পঞ্চায়তী, গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু মহকুমা পৰিষদ, ঠিক আছে। 1986ত কি হ'ল, আকৌ সেই আগৰ প্ৰভিজনটো লৈ গ'ল। কিন্তু ইম্পৰ্টেণ্ট বস্তু কি, যি আছাম পঞ্চায়ত এক্ট 1994, ঠিক আছে, এইটো কিয় ইম্পৰ্টেণ্ট হ'ল, ইয়াত থ্ৰী টায়াৰ চিষ্টেমে ৰাখিছিলে, কিন্তু ইয়াত কি হ'ল, জিলা পৰিষদ ইন্ট্ৰডিউচ কৰা হ'ল। মহকুমা যি পৰিষদ আছিলে তাৰ ঠাইত কি বুলি কোৱা হ'ল, এ থ্ৰী টায়াৰ চিষ্টেম উইথ জিলা পৰিষদ হেজ বিন ইন্ট্ৰডিউচ। গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ, বৰ্তমানো আমাৰ কি হয়, থ্ৰী টায়াৰ চিষ্টেম প্ৰচলিত হৈ আছে। কিয়, আপোনালোকে নিশ্চয় জানে যে যি 73rd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট আহিছিলে 1993, April 24, 1993 is a landmark day in history of Panchayat Raj in India. As on this day, the Constitution, মনত ৰাখিব, কোনটো amendment, 73rd Amendment Act 1992 came into force to provide constitutional status to the Panchayati Raj institution. যি Panchayati Raj institution আছে তাক সাংবিধানিক মৰ্যাদা, কনষ্টিটিউচনেল ষ্টেটাছ দিয়া হৈছিলে কোনটো এমেণ্ডমেণ্টৰ যোগেদি, 73rd 1993, ঠিক আছে। আৰু সেই যি পঞ্চায়তী ৰাজ এক্ট 1993, তাৰ ফিচাৰ্ছসমূহ কি আছিলে, টু প্ৰভাইড থ্ৰী টায়াৰ চিষ্টেম অফ পঞ্চায়তী ৰাজ ফৰ অল ষ্টেট হেভিং পপুলেশ্যন অভাৰ 20 lakhs, টু বি হোল্ড পঞ্চায়ত ইলেকশ্যন ৰেগুলাৰলি এভৰি 5 years, 5 বছৰৰ মূৰে মূৰে পঞ্চায়তী ৰাজ কি কৰা, ইলেকশ্যন কৰোৱা। তাৰপিছত টু প্ৰভাইড ৰিজাৰ্ভেশ্যন অফ চিটছ ফৰ শ্বেডিউল কাষ্ট এণ্ড শ্বেডিউল ট্ৰাইবছ এণ্ড ওমেন নট লেছ দেন 33%, 33%তকৈ কি হ'ব নোৱাৰিব, কম হ'ব নোৱাৰিব। SC, ST আৰু ওমেনৰ কাৰণে কি ৰিজাৰ্ভেশ্যন দিয়া, ঠিক আছে। আৰু ষ্টেট ফাইনেন্স কমিশ্যন, যে পঞ্চায়ত ৰাজৰ যি ফাইনেন্সবোৰ বা তাত কেনেকৈ পৰিচালিত কৰিব তাৰ কাৰণে কি হ'ব, ষ্টেট ফাইনেন্স পঞ্চায়তে কি হ'ব, ৰিকমেণ্ডেশ্যন দিব, ঠিক আছে। দেন টু কনষ্টিটিউট ডিষ্ট্ৰিক্ট প্লেনিং কমিশ্যন টু প্ৰিপেয়াৰ ড্ৰাফ্ট ডেভেলপমেণ্ট প্লান ফৰ দ্য ডিষ্ট্ৰিক্ট এজ এ হোল। অ'কে, ইমান এইখিনি ইণ্ডিয়ান পলিটিত ভালদৰে আমি পঢ়িছোঁ। গতিকে মেইন কথা হ'ল যে যি 73rd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট আহিছিলে, তাৰ জৰিয়তে পঞ্চায়তী ৰাজক কি কৰা হ'ল, কনষ্টিটিউচনেল ষ্টেটাছ দিয়া হ'ল। আৰু সেইকাৰণে আপোনালোকে ভালদৰে মন কৰিব, আছাম পঞ্চায়ত এক্ট 1994ৰ জৰিয়তে থ্ৰী টায়াৰ চিষ্টেম উইথ জিলা পৰিষদ হেজ বিন ইন্ট্ৰডিউচ, গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ, ঠিক আছে, জিলা পৰিষদ ইন্ট্ৰডিউচ কৰা হৈছিলে আছাম পঞ্চায়ত এক্ট 1994। ইয়াৰ পৰা কি কুৱেশ্যন বনিব পাৰে যে অসমত প্ৰথমবাৰৰ কাৰণে থ্ৰী টায়াৰ চিষ্টেম কেতিয়া, কোনখন এক্টৰ জৰিয়তে, আছাম পঞ্চায়তী ৰাজ এক্ট 1959। অ'কে, নাও এতিয়া যদি চাই ষ্ট্ৰাকচাৰ, ঠিক আছে, ষ্ট্ৰাকচাৰ অফ পঞ্চায়তী ৰাজ চিষ্টেম ইন আছাম, আমি কৈছোৱে যে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু কি হয়, জিলা পৰিষদ। ইয়াত কি থাকে যদি চাই, গাঁও পঞ্চায়তত এজন প্ৰেচিডেণ্ট থাকে, এজন ভাইচ প্ৰেচিডেণ্ট থাকে আৰু মেম্বাৰ থাকে, 10জন মেম্বাৰ থাকে। আৰু এই 10জন মেম্বাৰ কি হয়, ডাইৰেক্টলি ইলেক্টেড বাই পিপল, কি কৰে, মানুহবোৰে ডাইৰেক্টলি ভোট কৰে। অসমীয়াত আছে, চিন্তা নকৰিব, শুনি যাওক, মই অসমীয়াতে কথাবোৰ কৈ আছোঁ, PDF পাই যাব, ঠিক আছে। দেন যিজন প্ৰেচিডেণ্ট, তেওঁকো ডাইৰেক্টলি কি কৰে, ভোট দিয়ে। মানে চাওক, এটা পঞ্চায়ত আছে, তাতে 10টা ৱাৰ্ড আছে, 10টা ৱাৰ্ডত কি আছে, প্ৰত্যেকটো ৱাৰ্ডৰ পৰা এজন এজন মেম্বাৰ আহিব, আৰু এই মেম্বাৰক কি কৰা হয়, ডাইৰেক্টলি ভোট দিয়া হয়, ঠিক আছে, ডাইৰেক্টলি ভোট দিয়া হয়। তেনেকৈ এজন যি সভাপতি, সভাপতিজনকো এক্সট্ৰাকৈ ভোট দিয়া হয়, মানে এখন বেলট থাকিব, এখন বেলটত আপুনি কি পাব, আপোনাৰ যিটো ৱাৰ্ড, সেই ৱাৰ্ড মেম্বাৰটোৰ কাৰণে, ৱাৰ্ড মেম্বাৰজনৰ কাৰণে
এখন বেলত পাব আৰু এখন আপুনি মই এটা এক্সাম্পল দি আছোঁ ঠিক আছে আৰু এখন বেলত আপুনি কি পাব প্ৰেচিডেণ্টৰ কাৰণে তাত পাব ধৰক ইয়াতে থাকিব জানি ভোট দিছে গম পায় ইমান বুজাব নালাগে নেম চিম্বল এনেকৈ থাকিব তেনেকৈ আপোনালোকে কি কৰে ভোট দিয়ে তো এই প্ৰচেছটো আমাৰ হয় চাওক আহিব অলপমান টুইষ্ট এটা আছে কিয়নো নেক্সট যি ইলেকশ্যন হ'ব তাত অলপমান চেঞ্জেছ হ'ব মই অলপ পিছত গৈ আছোঁ কিন্তু প্ৰথমে বেছিক ষ্ট্ৰাকচাৰটো বুজি লওক আৰু তেনেকৈ এজন ভাইচ প্ৰেচিডেণ্ট থাকে আৰু এই ভাইচ প্ৰেচিডেণ্টজন কি হয় এই যিজন দহজন মেম্বাৰ চিলেক্ট হৈ আহে 10টা ৱাৰ্ডৰ পৰা তাৰ পৰাই চিলেক্ট কৰা হয় তেনেকৈ আঞ্চলিক পঞ্চায়ততো এজন প্ৰেচিডেণ্ট থাকে আৰু এজন ভাইচ প্ৰেচিডেণ্ট থাকে আৰু এজন মেম্বাৰ থাকে আৰু প্ৰেচিডেণ্ট টু বি ইলেক্টেড বাই দ্য ইলেক্টেড মেম্বাৰ্ছ অফ দ্য আঞ্চলিক পঞ্চায়ত বাট আঞ্চলিক পঞ্চায়তত কি হৈ আছিলে যে প্ৰেচিডেণ্টজন যি আঞ্চলিক পঞ্চায়তৰ কাৰণে মেম্বাৰসমূহ জয়ী হৈ আহে তাৰ মাজতে চিলেক্ট কৰা হৈছিল ইলেক্ট কৰা হৈছিলে ঠিক আছে দেন ভাইচ প্ৰেচিডেণ্ট থাকে আৰু মেম্বাৰ থাকে আৰু এই মেম্বাৰ আঞ্চলিক পঞ্চায়তৰ মেম্বাৰসমূহ কি আছিল ওৱান মেম্বাৰ ফ্ৰম ইজ গাঁও পঞ্চায়ত এৰিয়া টু বি ডাইৰেক্টলি ইলেক্টেড বাই দ্য পিপল ঠিক আছে যে আঞ্চলিক পঞ্চায়তত প্ৰত্যেকটো গাঁও পঞ্চায়তৰ যি এৰিয়াসমূহ হ'ব মানে ধৰক এইটো এটা আঞ্চলিক পঞ্চায়ত তাত যিবোৰ এৰিয়াসমূহ তাৰ পৰা প্ৰত্যেকজন মেম্বাৰ থাকিব লগতে প্ৰেচিডেণ্ট অফ দ্য গাঁও পঞ্চায়ত ফলিং উইদিন দ্য জুৰিডিকশ্যন অফ দ্য আঞ্চলিক পঞ্চায়ত ঠিক আছে ধৰক আঞ্চলিক পঞ্চায়তটোৰ আণ্ডাৰত যিকেইটা ধৰক গাঁও পঞ্চায়ত পৰিব তাৰ প্ৰেচিডেণ্টজনো ইয়াত থাকিব আৰু MLA ঠিক আছে আছাম লেজিছলেটিভ এছেম্বলিৰ পৰা MLAও কিছুমান এই আঞ্চলিক পঞ্চায়তৰ যিসকল মেম্বাৰ আছে সেই কমিটিখনত থাকিব ঠিক আছে তেনেকৈও অ'কে চৰি জিলা পৰিষদো প্ৰেচিডেণ্ট ইলেক্টেড ফ্ৰম এমং দ্য ডাইৰেক্টলি ইলেক্টেড মেম্বাৰ অফ জিলা পৰিষদ ইয়াতো ডাইৰেক্টলি এমং দ্য কি হয় জিলা পৰিষদ আৰু ভাইচ প্ৰেচিডেণ্ট এই 10জনৰ মাজত হ'ব বা যিকেইজন মেম্বাৰ থাকে আৰু তেনেকৈ মেম্বাৰ ইয়াত যি আমি পঢ়িছিলোঁ তাতো আপোনাৰ ইয়াত কি হ'ব মেম্বাৰ্ছ ডাইৰেক্টলি ইলেক্টেড ফ্ৰম দ্য জিলা পৰিষদ কনষ্টিটুৱেঞ্চিজ অফ দ্য ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট অফ দ্য আঞ্চলিক পঞ্চায়ত মেম্বাৰ্ছ অফ হাউচ অফ পিপল এণ্ড মেম্বাৰ্ছ অফ লেজিছলেটিভ এছেম্বলি ইয়াৰ মেম্বাৰ হয় ইমান ইম্পৰ্টেণ্ট নহয় ইমান ডেফটত যাব নালাগে মেইনলি আপোনালোকে এই ষ্ট্ৰাকচাৰটোৰ বিষয়ে যদি চাই এইটোৱে চাই থওক প্ৰেচিডেণ্টজন ডাইৰেক্টলি ইলেক্টেড বাই পিপল অনলি ফৰ গাঁও পঞ্চায়ত চাই থৈ দিয়ক ভাইচ প্ৰেচিডেণ্ট টু বি ইলেক্টেড ফ্ৰম এমং দ্য মেম্বাৰ্ছ অফ গাঁও পঞ্চায়ত 10 মেম্বাৰ্ছ ডাইৰেক্টলি ইলেক্টেড বাই পিপল বাট এটা কথা মন কৰিব যে যি পঞ্চায়ত এমেণ্ডমেণ্ট এক্ট আছাম পঞ্চায়ত এমেণ্ডমেণ্ট এক্ট 2023 আহিলে তাত অকণমান চেঞ্জ হৈ গ'ল ঠিক আছে মন কৰিব এখন বিল যেতিয়া পাছ হোৱাৰ পাছত কি হৈ যায় এক্ট হৈ যায় গতিকে আছাম লেজিছলেটিভ এছেম্বলি হেজ পাছ দ্য আছাম পঞ্চায়ত এমেণ্ডমেণ্ট বিল 2023 আৰু এই বিলখনে কি প্ৰভিজন দিছিলে যে এতিয়াৰে পৰা যি ইলেকশ্যন হ'ব তাত প্ৰেচিডেণ্টজনৰ কাৰণে ডাইৰেক্ট ইলেকশ্যন নহয় কেনেকৈ হ'ব যি 10জন মেম্বাৰ আমি ভোট দিম জয়ী কৰি পঠাম তাৰ মাজৰ পৰাই কি হ'ব প্ৰেচিডেণ্টজন চিলেক্ট কৰা হ'ব দ্য প্ৰভিজন ছাজেষ্টেড বাই দ্য কেবিনেট আৰ ইনডাইৰেক্ট ইলেকশ্যন ফৰ দ্য পোষ্ট অফ প্ৰেচিডেণ্ট ইন গাঁও পঞ্চায়ত এতিয়ালৈকে যিমানবোৰ ইলেকশ্যন হৈ আছিল তাত ডাইৰেক্ট ইলেকশ্যন হৈ আছিলে প্ৰেচিডেণ্টৰ কাৰণে বাট এতিয়াৰে পৰা কি হ'ব ইনডাইৰেক্ট ইলেকশ্যন হ'ব এ নিউ প্ৰেচিডেণ্ট উইল বি ইলেক্টেড ফ্ৰম 10 GP মেম্বাৰ যি 10জন গাঁও পঞ্চায়ত মেম্বাৰ থাকিব তেওঁলোকৰ মাজৰ পৰাই কি হ'ব চিলেক্ট কৰা হ'ব নাও ইন্ট্ৰডাকশ্যন অফ political symbol in the election of Zila Parikhad and Anchalik Panchayat and no party symbol for a candidate contesting Gao Panchayat election. অসমীয়াত আছে চিন্তা নকৰিব এবাৰ স্ক্ৰীনশ্বট মাৰি লগে লগে চাই যাওক লাগে মোৰ লগত মানে পলিটিকেল চিম্বল জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তত ইউজ কৰা হ'ব আৰু পাৰ্টি চিম্বল যি গাঁও পঞ্চায়ত ইলেকশ্যনত যোনে ভাগ ল'ব তেওঁলোকৰ কাৰণে পাৰ্টি চিম্বল নহ'ব আৰু এটা কথা মন কৰিব যে নো কনফিডেন্স মোচন যদি আপোনালোকে পলিটি পঢ়িছে গম পাব নো কনফিডেন্স মোচন কি হয় নো কনফিডেন্স মোচন কেনট বি ব্ৰট এগেইনষ্ট দ্য প্ৰেচিডেণ্ট এণ্ড ভাইচ প্ৰেচিডেণ্ট অফ গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত এণ্ড জিলা পৰিষদ ফৰ 2.5 years ঠিক আছে 2.5 বছৰ নোহোৱালৈকে নো কনফিডেন্স মোচন আনিব নোৱাৰিব ঠিক আছে প্ৰেচিডেণ্ট হওক বা ভাইচ প্ৰেচিডেণ্টৰ বিপক্ষে দেন যোনবোৰ সমষ্টিত বা সমষ্টি যোনবোৰ ৱাৰ্ডত 10%তকৈ SC আৰু ST পপুলেশ্যন কি হ'ব বেছি হ'ব সেইবোৰ SC আৰু STৰ কাৰণে কি কৰা হ'ব ৰিজাৰ্ভ কৰা হ'ব আৰু কি হ'ব ৰোটেশ্যন বেছ যদি এবাৰ STৰ কাৰণে হ'ল নেক্সট ইয়াৰ SCৰ কাৰণে হ'ব নেক্সট 5 year কাৰণে আকৌ STৰ কাৰণে হ'ব তেনেকৈ কৰা হ'ব আৰু EVM আগতে আমি বেলটত দিছিলোঁ গাঁও পঞ্চায়ত ইলেকশ্যনত এতিয়াৰ পৰা কি হ'ব EVM ইন্ট্ৰডিউচ কৰা হ'ব গতিকে এইকেইটা পইণ্ট মনত ৰাখিব এইখিনি যদি চাই ইয়াৰ পৰা দুই এটা পইণ্ট কুৱেশ্যনত দিব পাৰে ঠিক আছে মই ভাবোঁ যে পঞ্চায়তী ৰাজ আপোনালোকে গম পালে আৰু মই কুৱেশ্যনখিনি গ্ৰুপত দি দিম আৰু দুই এটা বস্তু ফেক্টছ আছে সেইখিনি মই কুৱেশ্যন আকাৰে গ্ৰুপত PDFটো দি দিম আজি আপোনালোকক বা কালি আপোনালোকক প্ৰায় 50-60টামান কুৱেশ্যন দি দিম ঠিক আছে নাও এতিয়া যদি চাই অট'নমাছ কাউন্সিল অফ আছাম আজি কৰোঁ নে এইখিনি নকৰোঁ ঠিক আছে কৰি দিওঁ আপোনালোকে জানে আমি ইণ্ডিয়ান পলিটি পঢ়ি আহিছিলোঁ হয়নে তাতে আমি চাইছিলোঁ যে
চৰকাৰে গঠন কৰা বিভিন্ন স্বায়ত্তশাসিত পৰিষদসমূহ তলত দিয়া শিৰোনামৰ অধীনত আছে। অসমত যদি চাই অসমৰ স্বায়ত্তশাসিত পৰিষদসমূহ দুটা স্তৰত আমি ভাগ কৰোঁ। এটা কি ভাৰতীয় সংবিধানৰ যি 6 শিডিউল আছে, 6ষ্ঠ অনুসূচীৰ অধীনত টেৰিটৰিয়েল কাউন্সিল আৰু ৰাজ্যিক আইনৰ অধীনত গঠিত বিধিগত স্বায়ত্তশাসিত পৰিষদ। অ'কে, অসমৰ যি অট'নমাছ কাউন্সিলসমূহ আছে তাক আমি দুটা ভাগত মেইনলি কেটেগৰাইজ কৰোঁ। প্ৰথমটো হ'ল যি টেৰিটৰিয়েল কাউন্সিল আণ্ডাৰ 6 শিডিউল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। কি আছিলে আছাম, আমি 6 শিডিউল অলপ আগত কুৱেশ্যন এটা কৰি আহিছিলোঁ। দেন যি ষ্টেট এক্টৰ আণ্ডাৰতো কেইখনমান বনোৱা হৈছে। এতিয়া যদি চাই মেইনলি বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া কাউন্সিল BTC, ডিমা হাছাও অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল আৰু কাৰ্বি আংলং অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল, এই তিনিখন আণ্ডাৰ 6 শিডিউল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। ঠিক আছে, আৰু বাকী যদি চাই এই ছখন অট'নমাছ কাউন্সিল আৰ কনষ্টিটিউটেড ফৰ দ্য ছ'চিয়েল, ইকনমিক, এডুকেশ্যনেল এণ্ড ethnic and cultural advancements of the ST communities living in core area as well as in a satellite area covering many districts of Assam. আৰু বাকী এই যি ছখন আছে এই ছখন there are 6 autonomous council presently under state act. ঠিক আছে, ষ্টেট এক্টৰ আণ্ডাৰত যদি চাই ৰাভা হাছং অট'নমাছ কাউন্সিল, মিচিং অট'নমাছ কাউন্সিল, তিৱা অট'নমাছ কাউন্সিল, দেউৰী অট'নমাছ কাউন্সিল, থেংগাল কছাৰী অট'নমাছ কাউন্সিল আৰু সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল, এই ছখন। আৰু এই তিনিখন হৈছে আণ্ডাৰ 6 শিডিউল ইণ্ডিয়ান কনষ্টিটিউশ্যন। যদি পলিটি আপোনালোকৰ ক্লিয়াৰ আছে, বস্তুবোৰ ভালদৰে বুজি পাব, আৰু কিয় গঠন কৰা হয়, কি কাৰণে কৰা হয়, সেইবোৰ ইয়াত গুৰুত্বপূৰ্ণ নহয়, সেইবোৰ আমি পলিটিত ভালদৰে পঢ়োঁ। ঠিক আছে, ইয়াতে যদি চাই 2003 চনৰ 10 ফেব্ৰুৱাৰীত ভাৰত চৰকাৰে অসম চৰকাৰ আৰু বড়ো মুক্তি বাঘ হৈ গৈছে, কথা নাই। ইয়াতে আপোনালোকৰ জানে যে দ্য বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল ৱাজ কনষ্টিটিউটেড আণ্ডাৰ 6 শিডিউল টু দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া দ্য ইয়েৰ 2003 আফটাৰ দ্য চাইনিং অফ দ্য মেমৰেণ্ডাম অফ ছেটেলমেণ্ট অন 10 February 2003 বিটুইন দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, গভৰ্ণমেণ্ট অফ আছাম এণ্ড বড়ো লিবাৰেশ্যন টাইগাৰ্ছ টু fulfill economic, educational and linguistic aspiration and preservation of land rights. ঠিক আছে, the socio-cultural and ethnic identity of Bodos and to speed up the infrastructure of BTC area. অ'কে, চ' ইয়াৰ বিষয়ে এতিয়া নালাগে, এতিয়া জাষ্ট এটা পইণ্ট মই লিখি থৈ দিছোঁ ইয়াৰ লগত মানে সংগতি ৰাখি। এই পইণ্টটো যিহেতু মই ক'লোঁ সেইকাৰণে মই ক'লোঁ যে 2003 চনত অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু বড়ো যি লিবাৰেশ্যন টাইগাৰ আছিল তেওঁলোকৰ মাজত চুক্তি স্বাক্ষৰিত হৈছিল, আৰু তাৰপিছতে বড়োলেণ্ডক 6 শিডিউলৰ আণ্ডাৰত ভৰোৱা হৈছিল, আৰু যাতে তাত থকা পপুলেশ্যনখিনি কি হয় লেণ্ড ৰাইটছ ভালদৰে পায়, ছ'চিঅ' কালচাৰেল তাৰ যিবোৰ কালচাৰ আছে, যিবোৰ ৰীতি নীতি আছে সেইবোৰ প্ৰিজাৰ্ভ হৈ থাকে, হয়নে? যে সেইকাৰণে এই যিবোৰ সংবিধানে কিছুমান ৰাজ্যক বিশেষ মৰ্যাদা দিয়া হয়, মৰ্যাদা দিয়া বা বিশেষ প্ৰভিজন শ্বেডিউল ৰখা হৈ আছে। গতিকে মই ভাবোঁ এইখিনি এতিয়া ক'ব গ'লে বহুত ডাঙৰ ষ্টৰী হৈ যাব, জাষ্ট থুলমূলকৈ মানে বুজি থৈ দিয়ক। অ'কে, বাকী এই ছখন আৰু এই তিনিখন, ইয়াৰ লগতে এটা কুৱেশ্যন মই কালি কৈছিলোঁ যে ইয়াতে এই কুৱেশ্যনটো দিছে, হুইচ অফ দ্য ফলোয়িং অট'নমাছ কাউন্সিল ইন আছাম হেভ বিন ফ্ৰম আণ্ডাৰ দ্য 6 শিডিউল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। ইয়াত কি আছে, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল অৰ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন, কাৰ্বি আংলং অট'নমাছ কাউন্সিল, ডিমা হাছাও অট'নমাছ কাউন্সিল, ৰাভা হাছং অট'নমাছ কাউন্সিল। ইয়াত যদি চাই 1, 2 and 3, ঠিক আছে, এই তিনিখন হ'ব আপোনাৰ হেভ বিন ফ্ৰম আণ্ডাৰ 6 শিডিউল অফ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। বাকী যদি চাই ৰাভা হাছংখন কিহৰ আণ্ডাৰত, আণ্ডাৰ ষ্টেট এক্ট। ঠিক আছে, অ'কে, মই ভাবোঁ আপোনালোকৰ বস্তুখিনি ক্লিয়াৰ হৈছে। কুৱেশ্যনখিনি যিখিনি হোমৱৰ্ক কৰিব দিছোঁ কৰিব। আৰু আজিৰ কুৱেশ্যনটো হ'ল যে অসমত কিমানবাৰ ৰাষ্ট্ৰপতি শাসন এতিয়ালৈকে প্ৰৱৰ্তন কৰা হৈছে, হাউ মেনি টাইমছ প্ৰেচিডেণ্ট ৰুল ৱাজ ইম্প'জড অন আছাম। উত্তৰ দিব আৰু আমাৰ কোৰ্চত ভাল ডিছকাউণ্ট পাব, 8822614404, ইয়াত কণ্টেক্ট কৰিব। PDF যদি ল'ব বিচাৰে অনলি 99 ৰুপিছত, আছাম এণ্ড ইটছ পিপল। যদি আপোনাৰ সময় কম আছে, কম সময়ত ভালদৰে প্ৰিপেৰেশ্যন কৰিব বিচাৰে, তেনেহ'লে একদম মেইন বস্তুবোৰ পঢ়ক, আৰু যিমানবোৰ বস্তু আছে আমি ইয়াত ইম্পৰ্টেণ্ট বস্তুবোৰ কভাৰ কৰি দিছোঁ। ঠিক আছে, থেংক ইউ, আজি ইমানেই আছিলে, আৰু ভালদৰে পঢ়ক।